बाक्सानि बरमायाव बिटिसिनि बानजायनायाव आसा कन्भेन्सन 2022 खुंदों। बाक्सा जिल्लानि बरमायाव थानाय जुलि मैदानाव बिटिसिनि सावस्रि बिथोनगिरि मावख'नि बानजायनायाव दिनै बिटिसिनि क'क्राझार, चिरां, बाक्सा आरो अदालगुरि गंब्रै जिल्लानि आसा मावफारियाफोरनि आसा कन्भेन्सन 2022 खौ खुंनाय जायो। बे कन्भेन्सनाव बिटिसिनि सावस्रि बिफाननि मावफुं सोद्रोमा अरुप कुमार देआ बाहागो लानानै आसा मावफारियाफोरनि बावसोमनाय आरो खस्थ'नि गेजेरजों खामानि मावबोनायखौ बाख्नायो आरो खम समनि गेजेरावनो आसा मावफारियाफोरनि दान बान्थानि बिथिङाव मोजां खौरां मोननो हागोन होननानै सावस्रि बिफाननि मावफुं सोद्रोमाया फोरमायो। बे हाबाफारियाव बिटिसि सरकारनि सावस्रि बिफाननि मावफुं सोद्रोमा अरुप कुमार देजों लोगोसे बिटिसिनि मावफुं सोद्रोमा राकेश ब्रह्म, बिटिसिनि सावस्रि बिथोनगिरि कृष्णाय खेमफ्राय आरो गोजौ थाखोनि बिबानगिरिफोराबो बाहागो लादोंमोन। বুলি নহয় আমাৰ বিটিসি চৰকাৰৰ অধীনত যি কেইটা ডিপাৰ্টমেণ্ট আছে প্ৰত্যেক ডিপাৰ্টমেণ্টৰে এনেকুৱা আপোনাৰ ডিপাৰ্টমেণ্টেল কনভেনশ্যন হৈ আছে। তো তাৰ লগত কেন্দ্ৰ কৰি আজি বৰমা বাক্সা জিলাৰ আপোনাৰ জলি ময়দান কালঝাৰ পথাৰত আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ অল বিটিসি 5টা জিলাৰেই যিমান আশাকৰ্মী বাইদেউসকল আছে তেখেতসকলৰ আজি কনভেনশ্যন দিয়া হৈছে। আৰু এই কনভেনশ্যন দিয়াৰ কাৰণটো হ'ল স্পেচিয়েলি মই ক'ব বিচাৰিছোঁ যে আগতে যেতিয়া কনভেনশ্যন হৈছিল জিলা ভিত্তিত হৈছিলে, ডিষ্ট্ৰিক্ট ৱাইজ হৈছিলে। তো ফাৰ্ষ্ট টাইম এনেকুৱা এটা চিন্তা লোৱা হ'ল যে ধৰক এইটো ক'ব পাৰি এটা মিলন বুলি ক'ব পাৰোঁ, কনভেনশ্যন মানে মিলন। যিমান আশাকৰ্মী বাইদেউসকল আছে, আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ যিমান ষ্টাফ আছে, ডক্টৰছি হওক, ষ্টাফ হওক, ডাইৰেক্টৰ, জইণ্ট ডাইৰেক্টৰ, আমি সবেই মিলি ইয়াতে আমি সন্মিলনৰ নিচিনা আমি প্ৰগ্ৰাম ইয়াতে এৰেঞ্জ কৰিছোঁ। যোৱা বছৰ কোভিডৰ কাৰণে আমি পাতিব পৰা নাই। আমাৰ আশাকৰ্মী বাইদেউসকল দিনে ৰাতি মানুহ সেৱাৰ কাৰণে যেনেকুৱা কাম কৰিছে, তো সেইমতে আমি সঁচাকৈ আশাকৰ্মী বাইদেউসকলৰ প্ৰতি কৃতজ্ঞ। আৰু আশাকৰ্মী বাইদেউসকল ইমান যুঁজ কৰি পেলাই মানুহক সেৱা দি পেলাই যি মানে ছাকচেছ অৰ্জন কৰিছে, সেই ছাকচেছৰ পিছত আমি সেইকাৰণে ধাৰ্য কৰিছোঁ যে বৰমাত ডাঙৰকৈ এইবেলি কনভেনশ্যন এটা পতা হওক, য'ত নাকি আমি সকলো আশাকৰ্মী বাইদেউসকল, আমাৰ ডক্টৰসকল, আমাৰ জইণ্ট ডাইৰেক্টৰ ষ্টাফসকল, ডাইৰেক্টৰ অফিচৰ ষ্টাফসকল, আমি সকলোৱে মিলি একত্ৰিত হ'ম আৰু অনাগত দিনত আশাকৰ্মী বাইদেউসকল কেনেকুৱা ৰাইজৰ সেৱা কৰিব, স্পেচিয়েলি মহিলাসকলৰ, গৰ্ভৱতী মহিলাসকলৰ আশাকৰ্মী বাইদেউসকল প্ৰত্যেক ঘৰে ঘৰে গৈ পেলাই গৰ্ভৱতী মহিলাসকলৰ যি হাৰে সেৱা আৰু শুশ্ৰূষা লয়, সেইটো ঘৰৰ গাৰ্জিয়ানো এনেকুৱা ল'ব নোৱাৰে, অভিভাৱকসকলেও ল'ব নোৱাৰে। সেইকাৰণে অহা দিনত আৰু বিটিসি অঞ্চলত আমাৰ আশাকৰ্মী বাইদেউসকল কেনেকুৱা ৰাইজৰ সেৱা আগবঢ়াব আৰু কেনেকুৱা গভৰ্ণমেণ্টৰ পৰা তেখেতসকলক গাইড দিয়া হ'ব, সেইটো লৈ আজি এই কনভেনশ্যন পতা হৈছে। আৰু এই কনভেনশ্যনটো এটা মেছেজ দিছে যে আমাৰ বিটিসি চৰকাৰৰ প্ৰমোদ বড়ো চিফৰ নেতৃত্বত যে ধুনীয়া গুড গভাৰ্নেন্স, সুশাসন, সেই শাসনমতে হেল্থ ডিপাৰ্টমেণ্টটো যে আগবঢ়াই লৈ যাম। প্ৰত্যেকটা জিলাত হেল্থ ডিপাৰ্টমেণ্টে ইমান ধুনীয়া চিন্তা লৈছে। আপুনি আজি আশাকৰ্মী বাইদেউ ঠিক আছে, মই এটা কথা আগতে ক'বলৈ বিচাৰিছোঁ, আপোনালোকে আজি জানি লওক। আমি ব্লাড টেষ্ট কৰিবলগীয়া হ'লে আমি লেবৰেটৰীত যাওঁ। লেবৰেটৰীত গ'লে বিভিন্ন ধৰণৰ টেষ্ট আমি কৰোঁ আৰু বহুত পইচা দিব লগা হয়। কিন্তু আমাৰ দুখীয়া ব্যক্তিসকল, বাইদেউসকল বা দাদাসকল বা মুৰব্বী ব্যক্তিসকল বহুত কৰোঁ ATMৰ পৰা, এনেকুৱা ছেম হেল্থ ATM থাকিব। সেই ATMত অলপ এইখিনিমান আপোনাৰ ব্লাড দিলে আপোনাৰ অতি সোনকালে, খুব উইথিন ফিউ আৱাৰ্ছ আপোনাৰ ব্লাড ৰিপৰ্ট ওলাই আহিব। আপুনি ইউৰিক এচিড হওক, ব্লাড ইউৰিয়া হওক, ক্ৰিটেনাইন হওক, SGOT হওক, SGPT হওক বা যিকোনো ধৰণৰ টেষ্ট, ট্ৰাইগ্লিচাৰাইডছ হওক, ইমান কম সময়ৰ ভিতৰত ব্লাডৰ ৰিপৰ্টটো ওলাই আহিব। তো এনেকুৱা আমাৰ প্ৰমোদ বড়ো চিফ ডাঙৰীয়াৰ নেতৃত্বত আমি অহা দিনত বিটিসিৰ যি হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু হেল্থ যিটো ফেচিলিটি আমি 35 লাখ জনসাধাৰণক যে আগবঢ়াম, সেইকাৰণে আমি চিন্তা চৰ্চা চলাই আছোঁ। আৰু আজি এই কনভেনশ্যন, এই আশাকৰ্মী বাইদেউৰ এটা ইনস্পিৰেশ্যন যে আশাকৰ্মীসকল বিভিন্ন জিলাত বহুত আশাকৰ্মী কাম কৰি আছে, কোনোবা কোকৰাঝাৰ জিলা, কোনোবা ওদালগুৰি, চবেই একলগত আলিংগন হৈছে, নিজা বুক দিব পাৰিছে, এনজয় কৰিছে, একলগত হৈছোঁ। আৰু অহা দিনত কাম কৰাৰ যে স্পৃহা জাগে, সেইটো ভাবোঁ যে অহা দিনত আশাকৰ্মী বাইদেউসকল কাম কৰিব পাৰে। বিটিসি প্ৰশাসনৰ ফালৰ পৰা কিবা আঁচনি লৈছে নেকি আশাবিলাক? নহয়, বিটিসি স্পেচিয়েলি এনেকুৱা নাথাকে, কাৰণ বিটিসি আৰু অসম বুলি কোনো পাৰ্থক্য নাই।
এটাই সরকার অসম সরকার বিটিসি সরকার এটাই সরকার যি নিয়ম হ'ব একই নিয়ম হ'ব বিটিসিৰ কাৰণে বেলেগ অসমৰ কাৰণে বেলেগ এনেকুৱা নহয় যি ইনিচিয়েটিভ লোৱা হ'ব অসম চৰকাৰ আৰু বিটিসি চৰকাৰৰ বুজাবুজি আৰু আণ্ডাৰষ্টেণ্ডিঙতে আঁচনিবিলাক লোৱা হ'ব আৰু যেনেকুৱা আঁচনি এতিয়া চলি আছে সেনেকুৱা আগবাঢ়ি থাকিব আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিবিলাক নতুন নতুন আঁচনি লোৱা হ'ব প্ৰমোদ বড়ো আমাৰ বিজেপি UPPL আৰু AGPৰ যি মিত্ৰতা চৰকাৰ অসমত চলি আছে প্ৰত্যেকটা দলৰ মুৰব্বী ব্যক্তিসকলৰ লগত বহি পেলাই আজি অতুল বৰা ডাঙৰীয়া হওক প্ৰমোদ বড়ো ডাঙৰীয়া হওক আমাৰ মুখ্যমন্ত্ৰী হওক মিলি পেলাই যি সিদ্ধান্ত হ'ব সেই সিদ্ধান্ত মতে আঁচনিবিলাক ইমপ্লিমেণ্ট হ'ব এটা কথা আমি ভাবোঁ যে সঁচাই কাৰণ আশা বাইদেউসকল দিনে ৰাতি কাম কৰি আছে তো তেওঁলোকৰ কাৰণে আমাৰ অসম চৰকাৰ ইতিমধ্যে চিন্তা কৰিছে অতি সোনকালে আশাকৰ্মী বাইদেউসকলক সুখবৰ পাব বুলি মই আশা ৰাখিছোঁ মই ইয়াতে এনাউন্সমেণ্ট নকৰোঁ কাৰণ মোৰ যিহেতু হেল্থ ডিপাৰ্টমেণ্ট ময়ো মোৰ চিফ প্ৰমোদ বড়ো ছাৰৰ লগত কথা পাতি আছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো মই কেতিয়াবা আলোচনা কৰিছোঁ আমাৰ আশাকৰ্মী বাইদেউসকলৰ কাৰণ যিবিলাক দৰমহা পায় অতি নিম্ন দৰমহা পায় এই দৰমহা অহা দিনত যাতে অলপ ইনক্ৰিজ কৰিব পাৰে সেইমতে আমাৰ অসম চৰকাৰ চিন্তা কৰি আছে এতিয়া ধৰক ডিউটি আৱাৰ্ছ এৰি পেলাই এতিয়া ডক্টৰে কোনোবা যদি 8 ঘণ্টা ডিউটি বা 10 ঘণ্টা ডিউটি এই ডিউটি কৰি পেলাই যদি তেওঁ ব্যক্তিগত কোনোবা ফাৰ্মাচীত বহে বা প্ৰাইভেট চেম্বাৰত বহে সেইটো তাৰ ব্যক্তিগত কথা কিন্তু যদি তাৰ অফিচিয়েল গভৰ্ণমেণ্টৰ ডিউটিৰ সময়ত ডিউটি এৰি পেলাই যদি ফাৰ্মাচীত বহে তেনেহ'লে এইটো শাস্তিমূলক হ'বই আৰু ইতিমধ্যে কেইগৰাকীমান ডক্টৰ ইতিমধ্যে পানিছমেণ্ট কৰিছোঁ যোন ডক্টৰবিলাক অকল নিজা মানে ডিউটিৰ সময়ত নিজা ডিউটি বাদ দি পেলাই হস্পিটেল ডিউটি বাদ দি প্ৰাইভেট চেম্বাৰত বা ফাৰ্মাচীত বহি পেলাই ভিজিট লৈ পেলাই মানে হেৰি কৰি আছে এইটো ইতিমধ্যে বন্ধ হৈছে আৰু যদি কোনোবা থাকে তেনেহ'লে ৰিপৰ্ট কৰিব সঁচাই সেই ডক্টৰসকলৰ প্ৰতি একশ্যন লোৱা হ'ব আপোনালোকে জানে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকে সকলোৱে অৱগত যে তেওঁ কেনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰী আৰু তেওঁ কেনেকুৱা মানে গুড গভাৰ্নেন্সৰ চিন্তা কৰিছে এইটো খালি হেল্থ ডিপাৰ্টমেণ্ট বুলি নহয় যিকেইটা ডিপাৰ্টমেণ্ট আছে আমাৰ চৰকাৰী ডিপাৰ্টমেণ্ট আছে প্ৰত্যেক ডিপাৰ্টমেণ্টৰ কোনো কৰ্মচাৰী ফাঁকি দিব নোৱাৰে সেইদিনা আমাৰ CM ছাৰে কৈছে যে ব্লকতো যদি কোনোবা 2000 টকাৰ কাৰণে কোনোবা উৎকৰ্ষ ল'ব বিচাৰে তেনেহ'লে মই বাঘৰ দৰে জঁপিয়াই পৰিম তো সেইবিলাক কথা শুনাৰ পিছত যিমান কৰ্মচাৰী আছে চৰকাৰী কৰ্মচাৰী এতিয়া হুঁচিয়াৰ হৈ গৈছে আৰু যদি এনেকুৱা কোনো কৰ্মচাৰী আমাৰ চকুত পৰে আপোনালোকে নিশ্চিন্ত থাকক একশ্যন লোৱা হ'বই মূল্যবৃদ্ধি হোৱাৰ কাৰণে মই এটা কথা ক'ব বিচাৰিছোঁ আপোনাৰ চব কিছু নিৰ্ভৰ কৰে কিন্তু আপোনাৰ ক্ৰুড অইলৰ ওপৰত যেতিয়া ক্ৰুড অইলৰ দাম বাঢ়ি যায় তেতিয়া যিকোনো বস্তুৰ দাম বাঢ়ি যায় এতিয়া আমাৰ আৰবৰ পৰা আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্ট বা আমাৰ হেৰিয়ে যেতিয়া পাৰ্চেছ কৰিব লগা হয় যিটো আমাৰ আনা নিয়াৰ খৰচা অধিক হৈ যায় যাৰ কাৰণে তেলৰ দামটো বাঢ়িছে এই তেলৰ দামটো বাঢ়াৰ লগে লগে প্ৰত্যেক মূল্যৰ দাম বৃদ্ধি হৈ যায় কিন্তু গভৰ্ণমেণ্টে মূল্য বৃদ্ধিৰ কাৰণে দায়ী নহয় কিন্তু এই যে মূল্য বৃদ্ধিৰ কথা উত্থাপন হয় সেইফালে আমাৰ চাবলৈ যাব যে আৰু বেলেগ যিবিলাক সামগ্ৰী খাই পেলাই আমি জীয়াই আছোঁ সেইবিলাক যে ফ্ৰী হৈ আছে আজি আনাজৰ ক্ষেত্ৰত চাউলটো যে আমি ফ্ৰী পাই আছোঁ গভৰ্ণমেণ্টে ফ্ৰী চাউল দি আছে সেইটোতো আমি কেতিয়াও নকওঁ আমি অৰুণোদয়ত 1000 টকা আমি পাই আছোঁ বিনামূলীয়া পাই আছোঁ ফ্ৰী পাই আছোঁ নহয় মূল্যবৃদ্ধি যদি হয় মূল্যবৃদ্ধিটো এইটো নহয় কংগ্ৰেছৰ চৰকাৰৰ সময়ত আকৌ মূল্যবৃদ্ধি বাঢ়িছে তো চৰকাৰ এইটো মূল্যবৃদ্ধিটো চৰকাৰৰ লগত মানে এইটো চৰকাৰৰ ৰেছপনচিবিলিটি নহয় যে মূল্যবৃদ্ধি হ'বই নোৱাৰে এতিয়া কাৰণ মূল্যবৃদ্ধি হ'বই কাৰণ এতিয়া যদি আমি গাড়ী এখন যদি দিল্লীৰ পৰা গুৱাহাটীলৈ আহোঁ কিমান তেল লাগিব আগতে যদি 10,000 টকাৰ তেল লাগিছে তেতিয়া তেল লাগিব 13,000 টকা 3,000 টকা বাঢ়িব তেনেহ'লে মূল্যৰ দাম বঢ়াবই লাগিব নহ'লে চলিব কেনেকৈ সেইমতে তো এতিয়া যিহেতু ক্ৰুড অইলৰ দাম বাঢ়িছে সেইমতেই মূল্যবৃদ্ধিটো বাঢ়ে যেতিয়া তেলৰ দামটো আকৌ কমি যাব তেতিয়া আকৌ মূল্যবৃদ্ধিটো কমি যাব সেইটোৱেই ছিষ্টেম থেংক ইউ 2022-2023 सोलोंथाइ बोसोरनि थाखाय चिरां जिल्लानि बेंटलाव थानाय मोनसिम सिब्राय इंलिश स्कुलाव नार्सारिनिफ्राय थाखो 8 सिम फरायसाफोरनि मुं थिसननाया सोलिगासिनो बे फरायसालियाव हौवासा आरो हिन्जावसाफोरनि आलादायै थानायनि राहानि थाखाय हस्टेलनि खाबु दङ गोजौ सोलोंथाइ लानाय रोंगौथि गोनां आरो मोजां फोरोंथाइ मोननाय फोरोंगिरिफोरनि गेजेरजों बे स्कुलाव फरायसाफोरनो सोलोंथाइ होनाय जायो Computer and Science Laboratory, Games and Sports, Physical Education, Smart Class, Art and Music Class, Coaching आरो टिउसननि खाबुखौ बे स्कुलाव मोननो हागोन गोग्गो आरो गुन गोनां सोलोंथाइ मोनहोनायनि थाखाय मोनसिम सिब्राय इंलिश स्कुलाव मुं थिसननायनि खाबुखौ लादो आबुङै मिथिनो थाखाय 99548 52542 94357 59226 आरो 60018 99387